কেতিয়াবা বুকুত বান্ধি থোৱা বিষবোৰ মানে ব্যক্তিগত বুলি ভবা কথাবোৰ ক'ব পৰাকৈ এজন বিশ্বাসী মানুহ চাই ল'বা। মূৰৰ বিষবোৰতো ঠিকে আছে, বুকুৰ ভিতৰত বিষ হ'লে কষ্ট পাবা। এটা কথা কি জানে, অংকতকৈও যদি কিবা টান আছে সেয়া হৈছে মানুহ। অংকৰ এটা সমাধান সূত্ৰ থাকে, কিন্তু মানুহৰ নাই। আচলতে মানুহ এটা মাৰাত্মক জটিল অংক। সেইকাৰণেই দিনে দিনে মানুহবোৰ অকলশৰীয়া হৈ পৰিছে। মই যদি কওঁ মানুহ অংক নহয়, মানুহ এডাল ৰেখা। কোনোবা যদি সৰল ৰেখা, কোনোবা আকৌ বক্ৰৰেখা, কোনোবা উলম্ব ৰেখা। আচলতে মানুহৰ নিজৰ দৃষ্টিভংগীৰ ওপৰতহে মানুহৰ ধাৰণাটো নিৰ্ভৰ কৰে।